নমস্কাৰ সকলকে কি খবৰ আপোনালোকৰ তো আজি হল বৃহস্পতিবাৰ যোৱাকালি বুধবাৰ আছিলে যে তো বগা ইউনিফৰ্ম ইহঁতৰ বগা ইউনিফৰ্ম আছিলে বুধবাৰে বগা ইউনিফৰ্ম থাকে আৰু শনিবাৰে বগা ইউনিফৰ্ম থাকে সপ্তাহত 2 দিন আৰু বগা ইউনিফৰ্ম মানে একদিন যদি পিনছে আৰু পিছদিনাই মানে ইমান লেত্ৰা কৰি আনে ধুলাই মাটি পেক হকনিকেটা এগলা লাগে লাগে একদম অৱস্থা নাই লং পেনৰ তো একদিন পিনলে ধুবা লগা হয় তো তাকে ধুই দিলো আৰু সব কাপোৰে ধুই দিলো আজিও বেছি কাপোৰ নাই আজি অৱশ্যে আৰু বতৰটো ভাল নহয় চাওকচোন কি অৱস্থা বতৰৰ একদম ৰ'দ নাই আৰু আজিকালি গৰমৰ দিন যে ৰ'দ নহলেও কাপোৰ কানি শুকাই যায় ৰ'দ নহলেও কিন্তু কাপোৰ চাপোৰ শুকাই যায় তো এইফালে আহিলো এতিয়া ঘৰ মুচিবলে কাপোৰ চাপোৰ ধুই ললো মানে ইহত স্কুলত যোৱাৰ পিছতে মই কাপোৰখিনি আগত ধুই দিওঁ বা খোৱা বাচনখিনি আৰু লগতে কাপোৰখিনি ধুই দিওঁ তেহে শুকাব নহলে আৰু শুকাওতে দেৰি হৈ যায় সেইকাৰণে এতিয়া শেষত ঘৰটো মুচি এই ঘৰ মুচা পানীখিনি ইয়াতে পেলাই দিলোঁ মানে এইখিনি ঠাই অলপমান আমাৰ দ হৈ আছে সেইকাৰণে পানী চানী বিৰাট জমা হয় আৰু বিৰাট লেত্ৰা হয় পিছল হয় এনেকুৱা তো এই পানীখিনি দি পানীখিনি উলিয়াই দিব লাগে নহলে আৰু পানীখিনি তাতে ৰৈ যায় তো এতিয়া হাত ভৰিখিনি ধুই আহোঁ আৰু এতিয়া বহুত দেৰি হ'ল জানেনে দোকানখন খোলাই নাই মই এতিয়ালৈকে তো এতিয়া যাম দোকানখন খুলিবলৈ তো এয়া চাওক এতিয়া আহিলোঁ দোকানখন খুলিবলৈ কিমান যে তালা থাকে পিছফালে এটা আগফালে দুটা আৰু খিল মানে সেৱা এটা কৰিলে সোমাও ৰ'ব খিল বহুত সময় লাগে দোকানখন খুলিব আহিলেও জানেনে দোকানখন খুলিব লাগে তালা চালা খুল হাৰবা লাগিল জাকৰিবা লাগিল আৰু ৰাতি ওলমাই থোৱা কাপোৰবোৰ ৰাতি আৰু নমাই থোৱা সেইবোৰ আৰু ওলমাই থ'ব লাগে মানে বহুত সময় লাগে দোকানখন খুলিতে তো যি কি নহওক দোকানখন দিছোঁ যেতিয়া কষ্টটো কৰিবই লাগিব উপায় নাই আৰু কি কৰিম আজি অৱশ্যে দোকানখন খোলোতে বহুত দেৰি হ'ল কেতিয়া মই এনে সিহঁতে স্কুলত যোৱাৰ পিছতে দোকানখন খুলি থৈ দিওঁ আৰু ইয়াতে মই বহি নাথাকোঁ ঘৰত কাম থাকে যে ঘৰৰ কাম কৰি থাকোঁ শেষত আহিলোঁ এইটো ৰুম চাবলৈ এইটো ৰুম ৰাতিপুৱা সাৰি থৈছোঁ এইটো ৰুম বেছি লেতেৰা নহয় ডাঙৰ বাবু ইয়াতে কিতাপ পঢ়ে আৰু বিচনাখনো একদিন পাৰিলে 2 দিনমান থাকেই মানুহ চানুহ নাথাকে যে যেনেকৈ থওঁ সেনেকৈয়ে থাকে বেছি লেতেৰা নহয় কেৱল একবাৰ কৰি আহি সাৰি থৈ যাব লাগে আৰু সিও অলপ কাপোৰ চাপোৰবিলাক জাপি ৰাখে তো এতিয়া বহুত দেৰি হ'ল খুব লাগিছে গৰম বিচনাখন পাৰি থৈ মই এতিয়া অলপ সময় জিৰণি ল'ম ভাগৰ লাগি গৈছে কাম কৰোঁতে ৰাতিপুৱাৰ পৰা আৰু এইফালে আহিলোঁ এতিয়া শেষত কাম বন শেষ হ'ল আৰু আজিকালি মই আঁঠুৱাটো খুলিবৰে মন নাযায় সেনেকৈ থৈ দিওঁ আঁঠুৱাকেইটা ইমান আৰু সন্ধিয়া ৰাতি আৰু আঁঠুৱা লগাব ভাল নালাগে সেইকাৰণে এনেকৈ থৈ দিওঁ ৰাতিপুৱাতে মূৰটো চেম্পু কৰিছিলোঁ সেইকাৰণে এতিয়া চুলিখিনি মেলি অলপ সময় ইয়াত বিচনাখনতে ৰেষ্টটো লৈ লওঁ চুলিখিনিও শুকাই যাওক আৰু এইফালে চাওক মোৰ কেনেকৈ চুলি পকিছে সেই চাওক কাণৰ ছাইডত কিমান চুলি পকিছে বহুত চুলি পকিছে এখন মুখত পকিছে ছাইডত কাণৰ ওচৰত আৰু এয়া অলপ সময় জিৰণি লৈ আহিলোঁ এতিয়া আৰু ভাত বনাবলৈ আজি দুপৰীয়া চয়াবিন বনাম বুলি ভাবিছোঁ যিহেতু এও নাই আজি ঘৰত আমি মাক পুতেক 3জনে তো চয়াবিন আলু দি বনাম বুলি ভাবিছোঁ সেইকাৰণে চয়াবিনকেইটা ভিজাই থওঁ আৰু এতিয়া মই অলপ চাহ খাই ল'ম খাই লৈ আৰু চব্জি টিফিন দুটাত কি আছে জানেনে মই ফ্ৰিজৰ পৰা উলিয়াই আনিলোঁ যোৱাকালি সন্ধিয়া আলহী আহিছিলে তো লুচি আৰু ঘুগুনি কৰিছিলোঁ তাৰে অলপ আটাও আছে অলপমান লুচিও আছে তাকে এতিয়া মই খাই লওঁ বুলি ভাবিছোঁ তো লুচি এখন ৰুটি হ'ব ৰুটি এখন বনাই লওঁ আৰু ঘুগুনিখিনিৰ লগত খাই লওঁ লগতে চাহ আৰু লগতে মই চব্জিখিনিও লৈ আহিছোঁ ইয়াতে বহি চব্জিখিনিও কাটিম আৰু মই এইখিনি ঠাইতে বেছি থাকোঁ মানে এইখিনি ঠাইত থাকিলে মোৰ মানে দোকানখনো মই ইয়াৰ পৰা দেখা পাই থাকোঁ মানুহ চানুহ আহিলে নাহিলে এনেকুৱা তো সেইকাৰণে এইখিনি ঠাইতে থাকোঁ ওপৰত ফেন দিছোঁ তো আলু ভাতত দিম আলু আৰু চয়াবিন দি ৰান্ধিম যিহেতু আলুকেইটা ভাতত দিম নিকাই কেনে আৰু বেঙেনা ভাজিম বেঙেনা ঘৰৰে জানেনে আৰু সেইটো তিয়হটো দেখিছে নহয় তিয়হো ঘৰৰে তো বেঙেনা ভাজাত তিয়হ আৰু
আমাৰ ইফালে খুব বান্দৰ জানেনে, খুব বান্দৰ। তো বান্দৰে বেঙেনা বেছি নাখায়, তিয়হ কিন্তু দেখিলেই হ'ল আৰু তাৰে মাজতে বান্দৰ খেদি খেদি আমিও খাওঁ অলপ, বান্দৰেও খায়, সেনেকৈ আৰু খাই আছোঁ। তো আজিৰ ভিডিঅ'টি এইখিনিতে শেষ কৰিলোঁ। ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাবচোন। যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। আৰু এইফালে চাওক ল'ৰাহঁতো আহি পালে। তো ইহঁতে ইয়াতে ভাত সাজি আছিলোঁ, মই আহিছিলোঁ এখন চিনেমা চাই, সিহঁতে আহি লগাই দিছে কাৰ্টুনত।